নমস্কাৰ ওয়েলকাম বেক টু মাই এনাদাৰ ভিডিঅ' আজি আহিছোঁ দ্বিতীয় অফিচ লাইসেন্স বনাবলৈ মানে ফাইনেল ইণ্টাৰভিউ আছে আজি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ এতিয়া 10 বজাই নাই দেখিছেনে মানুহ লাইন মই আহি কি পালোঁ মই ৰাস্তা একদম হাৱেৰ কাষত হাৱেত উঠি আছোঁ বৰ্তমান দেখিছে আৰু মানে এইবিলাক সবেই ফাইনেলৰ ইণ্টাৰভিউ দিবলৈ আহিছে এই মানুহ দেখিছে বলক কি হয় চাওঁ লাহে লাহে অকণমান আগুৱাই আছোঁ মোটামুটি পামেই আৰু কিন্তু কি ক'ব সিহঁতে বৰ এলাহ কৰি থাকে গাইজ মই আহি পালোঁ কিন্তু পালে কি হ'ব সিহঁতে ৰেজিষ্টাৰ লৈ গ'ল আৰু মোটামুটি 1 ঘণ্টা 45 মিনিট মই ৰখিব লাগিব ইয়াত উপায় নাই ৰ'দো বৰ ৰ'দ দিছে অকল মোৰে কষ্ট হোৱা নাই সকলোৰে কষ্ট হৈছে আৰু এতিয়া বলক ভিতৰলৈ যাওঁ মানে কাগজত চহীটো লৈ আহোঁ কাগজখন লৈ গৈছে সিহঁতে চহীটো ল'ব লাগিব ফাৰ্ষ্ট দ্বিতীয়ৰ তাৰপিছত আকৌ ভেৰিফাই হ'ব বহুত ঝামেলা দিয়ক আৰু চাওক ইয়াৰ ভিতৰৰ পৰিৱেশ সকলো মানুহ ৰৈ আছে এয়া ওপৰত চাওক মই ওপৰৰ পৰা অলপ তলত দেখাই দিওঁ চাওক এইবিলাক চব মানুহ চবেই লাইচেন্স বনাব আহিছে লাইচেন্স ফেনখন যোনফালে ৰোটেট কৰি আছে ময়ো সেইফালে ৰোটেট কৰি আছোঁ ফেনৰ হাৱা মেইন এই গৰমত কোনে এনেকৈ থাকে এই জমনিটো চাওকচোন ব্ৰকাৰ্ছ আৰ নট এলাউড য'ত ব্ৰকাৰ্ছ নহ'লে কামেই নকৰে কেনেকুৱা এটা জমনি থকা লাইন লিখি থৈছে ভিতৰত ভেৰিফাইড হৈ গ'ল এতিয়া লাগে আমাক দ্বিতীয়ৰ চাইন ল'বলৈ ওপৰত যাব লাগিব এই গাইছ আকৌ লাইন দ্বিতীয়ত সেইকাৰণে আহি পাইছা নাযায় এতিয়া বলক ফিল্ডলৈ য'ত মানে টেষ্ট লৈ আছে কোনে চলাব পাৰে কোনে চলাব নোৱাৰে ময়ো টেষ্ট দিব লাগিব গাইছ বলকচোন কি হয় চাওক মোৰ দ্বিতীয় চহী হৈ গ'ল এতিয়া মানে ইণ্টাৰভিউ এটা আছে বাইক চলাই দেখাব লাগে চ' এতিয়া চব মানুহ ৰখি আছে কিন্তু ইহঁতৰ মানুহ নাই মানে ইহঁতে ভাবে আৰু আমাৰ টাইমৰ মূল্য নাই চ' আমিতো সৰু মানুহ ৰখিব লাগিব চাওঁ কেতিয়ালৈকে আহে দেখাই আছোঁ আপোনালোকক ইহঁতৰ অথৰিটি আহিলে এতিয়া ইহঁতে টেষ্ট লৈ আছে ময়ো দিব লাগিব গতিকে চাওকচোন কেনেকৈ দিয়ে অলপ টান আছে নেকি এই গাইছ মানে সেইকেইটা বহুত চেপনকৈ আছে এই ঘূৰি পেলাইছে এই আৰু তো ক'বাই নালগে গাইছ মই ইণ্টাৰভিউ দিয়া হৈ গ'ল এতিয়া ভোক লাগছে অলপমান কিবা খাই লওঁ ভিতৰত আহিছোঁ মোৰ চবচে প্ৰিয় হোটেল মৌচা নলবাৰীত